আজি আমাৰ এটা ৰেড মৰা হ'ল চাপৰিজান গৰিয়াজানৰ ওচৰত চাপৰি গাঁও গৰিয়াজানৰ ওচৰত গতিকে আমাৰ তাতে আমি বৃহৎ সংখ্যক মোবাইল পালোঁ আৰু লগত বেটাৰী পালোঁ মোবাইলৰ এচেছৰিজ পালোঁ আৰু এটা গেং আমি ওলাবৰ সক্ষম হ'লোঁ আৰু তাৰে 4জন আছে মুৰ্ছিদাবাদৰ ৱেষ্ট বেংগলৰ হয় তেওঁলোকে ইয়াত থাকিছিলে থাকি পেলাই তেওঁলোকে এনেকৈ চুৰি কাৰ্য সংগঠিত কৰি আহিছিলে বিভিন্ন ধৰণৰ মোবাইল হেৰুৱা বা তেনেধৰণৰ চুৰি কাৰ্য সংগঠিত কৰি আহিছিলে গতিকে তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰিছোঁ আটক কৰিছোঁ আৰু লগত লোকেল দুজন আমি পাইছোঁ এজনৰ লালুকত তেওঁৰ দোকান আছে বুলি তেওঁ স্বীকাৰ কৰিছে গতিকে তেওঁলোকেই মানে এই গোটেই কাৰ্যটো সংগঠিত কৰি আহিছিলে চুৰি মোবাইলবিলাক দোকানত যোগান ধৰি তাৰ পৰা এচেছৰিজ উলিয়াই বিক্ৰী কৰে তেনেকুৱা এটা তেওঁলোকৰ ব্যৱসায় চলি আছিলে চুৰি মোবাইল পাৰ্টবিলাক তেওঁলোকে ছেগ্ৰিগেট কৰে পৃথক পৃথক কৰি পেলাই বিভিন্ন পাৰ্ট বেলেগ কৰিছিলে তেনেকৈ আইফোন এটা তেওঁলোকে আমি সময়ত পাইছিলোঁ আইফোন এটা চুৰি হোৱা বুলি তাৰো পাৰ্টছবিলাক তেওঁলোকে বেলেগ জেগাত বিক্ৰী কৰিছে বুলি আমি গম পাইছোঁ তেনেধৰণৰ তেওঁলোকে প্ৰযুক্তি কৰিছে আৰু ফোনবিলাকৰ বিভিন্ন পাৰ্ট বিভিন্ন জেগাত বিক্ৰী কৰে বা তেনেকৈ ছেগ্ৰিগেট কৰিছে গতিকে আমি আৰু তদন্ত অব্যাহত ৰাখিছোঁ আৰু কি বস্তু ওলাই আমি আৰু চেষ্টা অব্যাহত ৰাখিছোঁ এতিয়া 147 মোবাইল পাইছোঁ আৰু বেটাৰীখিনি প্ৰায় 500ৰ ওপৰ বেটাৰী হ'ব এচেছৰিজো বহুতখিনি পাব